নমস্কাৰ দৰ্শকসকল, মনমৰিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দুপৰীয়া সাজত বনাইছিলোঁ পনীৰ আৰু লুবিয়াৰ এখন তৰকাৰী। কেনেকৈনো বনাইছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চাওঁ হওকচোন। এইখিনি হৈছে ইনগ্ৰিডিয়েণ্টছখিনি যিখিনি মই ব্যৱহাৰ কৰিছিলোঁ। এয়া সৰু সৰুকৈ কাটি লোৱা পনীৰৰ কিউব। তাৰ পাছতে কাটি লৈছিলোঁ সৰু সৰুকৈ বিলাহীখিনি সৰুকৈ কাটি ল'লে ভাল হয়, তেতিয়া সোনকালে গলি যায়। আৰু এয়া কাটি লোৱা পিঁয়াজ, লগত লৈছিলোঁ আদা নহৰুৰ পেষ্ট। এইখিনি মই খুন্দনাত খুন্দি পেলাই লৈছিলোঁ। আৰু এয়া কাজু বাদামৰ অলপ গুড়ি, লগত কেইটামান কিচমিচ আৰু হালধি আৰু কম পৰিমাণৰ মছলা। মই প্ৰথমে লুবিয়াখিনি বইল কৰি লৈছিলোঁ লগত নিমখ দি পেলাই। লুবিয়াত মই আলু আৰু বুটো ইউজ কৰিছিলোঁ। এইটো কিন্তু অপশ্যনেল হয়, আপোনালোকে ইউজ কৰিবও পাৰে বা নকৰিবও পাৰে। এয়া মই কেৰাহীত 2 চামুচ ঘিউ গৰম কৰি লৈছোঁ। ঘিউ গৰম কৰি এই পিঁয়াজখিনি দি দিছোঁ কাটি থোৱা। দেখিছেই নিশ্চয় আপোনালোকে। এইখিনিতে আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ অনুৰোধ জনালোঁ। আপোনালোকে নিশ্চয় গম পাইছে মই নতুন হয়, এডিটিংখিনি ইমান ভাল হোৱা নাই, হ'লেও মই আপোনালোকৰ ভিডিঅ'খিনি ডে বাই ডে ভাল কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ। আৰু ভাল ভিডিঅ' দিম বুলি মই কৈছোঁ আপোনালোকক, নিশ্চয় দিব পাৰিম। এয়া চাওক, মই পিঁয়াজখিনি আৰু আপোনাৰ কিচমিচকেইটা এইদৰে ভাজি লৈছোঁ। আৰু লগতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দি পেলাই ভালদৰে ভাজি লৈছোঁ। কিচমিচকেইটা আগতে দিয়া কাৰণটো হৈছে তেলখিনি এক্সট্ৰেক্ট কৰি ল'ব। তাৰপিছতে কাটি থোৱা বিলাহীখিনি দি দিছোঁ। কাটি থোৱা বিলাহীখিনি ভালদৰে ভাজি ল'ব। বিলাহীখিনি অলপ সময় ভাজিব গলি যোৱালৈকে, তেতিয়া ভালকৈ মিক্স হৈ যায়। ভালদৰে ভাজি লৈছোঁ আৰু মছলা আৰু হালধিখিনি লগতে দি দিব সেই সময়তে, আৰু ভালদৰে ভাজি ল'ব। মই ইয়াত খুব কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰিছোঁ। আৰু এয়া বইল কৰি থোৱা লুবিয়াখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই মিক্স কৰি অকণমান উতল আহিবলৈ দিব। তাৰ পাছতে আপোনালোকে পনীৰখিনি এড কৰিব। এয়া চাওক, মই উতল আহিব দিছোঁ অলপকৈ। আৰু এয়া কাজু বাদামৰ পেষ্টখিনি এড কৰি দিছোঁ। আৰু এয়া কাটি থোৱা পনীৰখিনি এড কৰি পেলাই ভালদৰে লৰাই দিছোঁ। আৰু আপোনালোকে যদি টেক্সচাৰটো অলপ পনীয়া কৰিব খোজে, তাতে গৰম পানী অলপ মিহলাই দিব। এয়া মই উতল আহিব দিছোঁ। অকণমান গ্ৰেভি হ'লে আপোনালোকে 5 মিনিটমান বইল কৰি নমাই থ'ব পাৰে। এয়া হৈ গৈছে আপোনালোকৰ ৰেডি। এয়া মই নমাই লৈ ফটো ক্লিক কৰি থৈছিলোঁ। এয়া চাওক, এইকেইখন ফটো। আৰু thank you for watching the video. Keep watching. I will try to improve. Thank you.